everyone, Navonita's Kitchen Halloi, moi Navonitai apnalokok swagatam janaisu. Aji moi eta niramikh sabji apnalokor honmukhat bonai dekham. Aji moi bonam mur eta favorite recipe. Hoytu apnalokoru favorite hoy sojinar chorchori. Sojina ekhini samoyat পোৱা যায় খুব ভাল লাগে এতিয়া সজিনাবোৰ অকমান গুড়া হৈ গৈছে যেতিয়া কুমলিয়া হৈ থাকে তেতিয়াও ভাল লাগে আৰু এইখিনি সময়ৰ সজিনাও সুবাই সুবাই খাই খুব মজা লাগে মই কিন্তু খুব ভাল পাওঁ আৰু এই সজিনাৰ ৰেচিপিটো বনাবৰ বাবে বিশেষ কোনো ইনগ্ৰেডিয়েন্টস নালাগে মই আপোনালোকক কেনেকেনো বনাইছো বনাই দেখুৱাম আপোনালোকে চাওক সজিনাৰ চৰচৰি খুব সুন্দৰ এটা ৰেচিপি এই ৰেচিপিটো বনাবৰ বাবে কোলা সৰিয়হ লৈছো 2 চামুচ 1 চামুচ লৈছো বগা সৰিয়হ আৰু পোস্ত লৈছো আধা চামুচ এইখিনি শুকানকৈ এটা গুৰি মানে পেষ্ট বনাই লব তাৰ পাছত আপোনালোকে জলা যেনেকৈ খায় হিমানখিনি জলা দিব মানে জলকীয়া দি তাত অলপ পানী দি এটা পারফেক্ট পেস্ট বনাই লব আৰু এই পেস্টটো যিমান দেৰি থব পাৰে হিমানে ভাল হয় 1 ঘণ্টা 2 ঘণ্টা মই সেই কাৰণে প্ৰথমতে পেস্টটো বনাই ললো 300 গ্ৰাম সজিনা লৈছো এটা ডাঙৰ সাইজৰ আলু দীঘল দীঘলকৈ কাটি লৈছো দুটা মিডিয়াম সাইজৰ বিলাহী গ্ৰেট কৰি লৈছো এটা ডাঙৰ সাইজৰ পিয়াজ গ্ৰেট কৰি লৈছো দুখিলা তেজপাত এটা শুকান জলকীয়া 1 ইঞ্চি আদা কেঁচা জলকীয়া এটা লৈছো আপোনালোকে পছন্দ মতে দিব গ্যাস অন কৰি ফ্ৰাই পেনখন গৰম কৰি ললো এতিয়া তাতে ৰিফাইন তেল দি দিছো আপোনালোকে মিঠা তেলো ব্যৱহাৰ কৰিব পাৰিব মই আলুখিনি প্ৰথমতে ভাজি লম ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছো এইখিনি সম্পূৰ্ণ সিজালৈকে ফ্ৰাই কৰি লম আলুখিনি সিজাৰ লগতে ধুনীয়া এটা কালাৰ আহি গৈছে এতিয়া মই এইখিনি এটা বাউলত উঠাই ললো একেখিনি তেলতে এতিয়া মই সজিনাখিনি ফ্ৰাই কৰি লম সজিনাখিনি ভালদৰে ধুই ওপৰৰ আহখিনি মই ভালদৰে গুছাই লৈছিলো আৰু এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি অকনমান সময় লৰাই এতিয়া মই ঢাকনাখন দি দিম সোনকালে সিজিবৰ বাবে আৰু 3-4 মিনিট পিছত ঢাকনাখন আঁতৰাইছো এয়া চাওক আমাৰ সজিনাখিনি সম্পূৰ্ণ ফ্ৰাই হৈ গৈছে আৰু অলপ অলপ সিজি গৈছে এতিয়া মই এইখিনি এটা বাউলত উঠাই ললো এতিয়া ফ্ৰাই পেনখনত মই অকনমান মিঠাতেল দি ললো মিঠাতেল দিয়া ভিডিওটো অফ হৈ থাকিলে এতিয়া ইয়াতে মই অকনমান জিৰা দি দিছো জিৰাখিনি যেতিয়া ফুটি উঠিছে তেতিয়া মই তাতে এটা শুকান জলকীয়া আৰু দুটা তেজপাত দি দিছো কেই সেকেন্ড মান লৰোৱাৰ পাছত তাতে মই গ্ৰেট কৰি লোৱা পিয়াজ আৰু আদাখিনি দি দিলো এখিনি অকনমান সময় ফ্ৰাই কৰি তাতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছো এতিয়া অকনমান সময় লৰাই লব এয়া চাওক মানে ৰঙচুৱা বৰণ ধৰিছে ইয়াতে মই এতিয়া গ্ৰেট কৰি ৰখা বিলাহীখিনি দি দিলো আৰু এতিয়া মই দিলো 1 চামুচ কাশ্মীৰী মিৰ্চ এটো একচুয়ালি আপোনালোকে নিদিবও পাৰে কালাৰৰ কাৰণে দিও খুব ভাল লাগে দেখিবলৈ সবজিখন যদি কালাৰফুল নহয় তেতিয়া ভাল নালাগে মই সেই কাৰণে সদায় কাশ্মীৰী মিৰ্চ ইউজ কৰো মই অকনমান সময় ঢাকি দিছিলো এয়া চাওক ধুনীয়া তেল ওলাইছে তেল ওলোৱা আৰম্ভ কৰিছে মই তাতে এটা কেঁচা জলকীয়া কাটি দিলো আৰু লগতে ফ্ৰাই কৰি ৰখা সজিনাখিনিও দি দিলো এতিয়া মই দিলো অকনমান পানী মানে এটা কাপত 4 ভাগৰ এভাগ আৰু বাকি আৰু মই 4 ভাগৰ এভাগ আৰু দিলো মানে আধা কাপ টোটাল পানী মই দিলো পানী দি লৰাই এতিয়া মই ঢাকনাখন 3-4 মিনিটৰ কাৰণে দি দিছিলো এতিয়া মই ঢাকনাখন খোলাৰ পাছত এয়া চাওক এটা সুন্দৰ কালাৰ আহিছে আৰু খুব ধুনীয়া এটা ফ্লেভাৰ আহিছে এতিয়া মই ইয়াতে সৰিয়হৰ পেষ্টখিনি দি দিলো এতিয়া বাটিটোত লাগি থকা সৰিয়হখিনিতে মই অকনমান পানী দি সেইখিনিও মই দি দিলো অকনমান সময় লৰাই মই ঢাকনাখন দি দিছো সোনকালে সিজিবৰ বাবে এয়া মই ঢাকনাখন অতৰালো 2 মিনিট পিছত এতিয়া অকনমান সময় লৰাই মই তাতে এচামুচ চেনি দি দিছো চেনি দিলে টেষ্টটো আৰু অকনমান ভাল হয় এতিয়া মই ফ্ৰাই কৰি ৰখা আলুখিনি দি দিলো
এতিয়া মই দিছোঁ আধা চামুচ কেঁচা মিঠাতেল। খুব ভাল লাগে কেঁচা মিঠাতেল অকণমান দি দিলে খাবলৈ। এয়া আমাৰ টেষ্টি ছজিনাৰ চৰচৰি ৰেডি হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ আৰু এয়া ছাৰ্ভ কৰিব পৰা হ'ল। গৰম গৰম ভাতৰ লগত খাবলৈ খুব ভাল লাগে। আপোনালোকে ট্ৰাই কৰক, বনাওক আৰু খাই মজা লওক। কেনে লাগিল মই বনোৱা ছজিনাৰ চৰচৰি? খুব ভাল লাগে খাই। আপোনালোকেও নিশ্চয় ভাল পাব আৰু বনাই চাবচোন। খুব ভাল লাগে খাই। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই আপোনালোকৰ সহযোগিতাই মোক আগবঢ়াই যোৱাত সহায় কৰে। মনত উৎসাহ পাওঁ, মোৰ ভাল লাগিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কৰি দিব, কমেণ্ট কৰিব, বন্ধুৰ মাজত শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া ৰেচিপিৰ প্ৰত্যেকটো ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। ধন্যবাদ।